নমস্কাৰ। আজি আমি এই ভিডিঅ'ত গীতালি বৰাৰ বুদ্ধজয় উপন্যাসখনৰ কাহিনীভাগ চমুকৈ আলোচনা কৰিম। বুদ্ধং শৰণং গচ্ছামি, ধৰ্মং শৰণং গচ্ছামি, সংঘং শৰণং গচ্ছামি। এই দীক্ষামন্ত্ৰ সমগ্ৰ কপিলাবস্তুত ভাহি উঠিছে। আমি সকলোৱে জানো যে এই দীক্ষামন্ত্ৰ বুদ্ধ ধৰ্মৰ। বৌদ্ধ ধৰ্মৰ প্ৰচাৰক হৈছে গৌতম বুদ্ধ। গৌতম বুদ্ধ আছিল কপিলাবস্তুৰ ৰজা শুদ্ধোধনৰ পুত্ৰ। বুদ্ধৰ সৰুকালৰ নাম আছিল সিদ্ধাৰ্থ। সিদ্ধাৰ্থৰ জন্মৰ 7 দিনৰ পিছতেই তেওঁৰ মাতৃ মায়াদেৱীৰ বিয়োগ ঘটিছিল। মাহীমাক গৌতমীয়ে তেওঁক তুলি তালি ডাঙৰ দীঘল কৰিছিল। গৌতমীৰ নিজৰ সন্তান নন্দ আৰু কন্যা নন্দাতকৈও সিদ্ধাৰ্থক তেওঁ বহুত বেছি মৰম কৰিছিল। ৰাণী গৌতমী পুত্ৰ স্নেহত আকুল আছিল। সিদ্ধাৰ্থৰ জন্মৰ পিছতেই জ্যোতিষীয়ে 2টা ভৱিষ্যতবাণী কৰিছিল। হয় সিদ্ধাৰ্থ দিগ্বিজয়ী বীৰ হ'ব, নহয় সংসাৰত্যাগী সন্ন্যাসী হ'ব। সেই ভৱিষ্যতবাণীক লৈ তেওঁৰ পিতৃ মাতৃ বহুত শংকিত আছিল। সেইবাবেই বহি পৃথিৱীৰ দুখ যান্ত্ৰণা নিৰাশা আদিৰ পৰা সিদ্ধাৰ্থক আঁতৰাই ৰাখিবৰ বাবে পিতৃ শুদ্ধোধনে ৰাজপ্ৰসাদৰ প্ৰাংগণৰ সীমাত ওখ দেৱাল নিৰ্মাণ কৰি দিছিল। সিদ্ধাৰ্থৰ আমোদ প্ৰমোদৰ বাবে ৰাজধানীৰ বাহিৰতো 4টা প্ৰসাদ নিৰ্মাণ কৰিছিল। তাত কেইবাগৰাকীও দাসী আৰু নটিক নিযুক্তি দিয়া হৈছিল। তেওঁলোক সকলো সময়তে সিদ্ধাৰ্থৰ মনোৰঞ্জনৰ বাবে প্ৰস্তুত আছিল। কিন্তু সেইবিলাকে সিদ্ধাৰ্থৰ মনত প্ৰকৃত শান্তি দিব পৰা নাছিল। সিদ্ধাৰ্থৰ পত্নী যশোধাৰা গোপা ৰূপে গুণে অতুলনীয়। দেৱদেশৰ ৰজা সুপ্ৰবুদ্ধ আৰু ৰাণী অমৃতাৰ একমাত্ৰ কন্যা। দেৱদেশৰ সম্ভ্ৰান্ত পৰিয়ালৰ কন্যাক শৰীৰ চৰ্চা, অস্ত্ৰচালনা আৰু শাস্ত্ৰজ্ঞানৰ যি শিক্ষা দিয়া হয় সেই সকলোতে নিপুণা আছিল গোপা। সিদ্ধাৰ্থক সংসাৰ বন্ধনত বান্ধি ৰাখিবৰ বাবেই পিতৃ মাতৃয়ে গোপাৰ লগত বিবাহৰ বান্ধোনেৰে বান্ধি দিছিল। কিন্তু সেই সুখে সিদ্ধাৰ্থৰ মনত শান্তি দিব পৰা নাছিল। দূৰ দূৰণিৰ কিবা এক অজান শক্তিয়ে সিদ্ধাৰ্থক সদায় টানি আছিল। সেই লক্ষ্যস্থান নোপোৱালৈকে সিদ্ধাৰ্থই শান্তি নাপাইছিল। গোপাৰ প্ৰতি সমৰ্পিত হৈও সিদ্ধাৰ্থই মনৰ মাজতে এখন সুকীয়া পৃথিৱী গঢ়ি আনিছিল। তেওঁৰ এই উদাসীনতা ৰাণী গৌতমীৰ চকুত বাৰুকৈয়ে পৰিছিল আৰু তেওঁ গোপাক বাৰে বাৰে সকীয়াই দিছিল যে মৰমৰ বান্ধোনেৰে সিদ্ধাৰ্থক সংসাৰত বান্ধি ৰাখিবৰ বাবে। এদিন কুমাৰ সিদ্ধাৰ্থ চন্দকৰ লগত ৰাজপ্ৰসাদৰ বাহিৰলৈ ছদ্মবেশেৰে ওলাই গৈছিল। চন্দক আছিল তেওঁৰ ৰথৰ সাৰথি। এজন ৰোগাগ্ৰস্ত মানুহক দেখি কুমাৰ সিদ্ধাৰ্থ শিয়ৰি উঠিছিল আৰু মানুহজন কোন, তেওঁৰ কি হৈছে, এই প্ৰশ্নবোৰ চন্দকক তেওঁ কৰিছিল। ঠিক সেইদৰে দ্বিতীয় এদিনো দুয়ো প্ৰসাদৰ বাহিৰত গৈছিল। সেইদিনাও সিদ্ধাৰ্থই এজন কোজা বৃদ্ধ মানুহ দেখিছিল আৰু মানুহৰ এয়া কি ৰূপ চন্দকক সুধিছিল। তৃতীয় দিনা ছদ্মবেশেৰে প্ৰসাদৰ বাহিৰলৈ ওলাওঁতে কুমাৰ সিদ্ধাৰ্থই এজন মৃত মানুহ দেখিছিল আৰু তেওঁনো কোন, তেওঁ কলৈ নিয়া হৈছিল, এই সকলো প্ৰশ্ন চন্দকক কৰিছিল আৰু চন্দকে যথাযথভাৱে উত্তৰ দি গৈছিল। এইবিলাক দৃশ্যই কুমাৰ সিদ্ধাৰ্থৰ মনত বাৰুকৈয়ে প্ৰভাৱ পেলাইছিল। তেওঁ দিন ৰাতি একাকাৰ কৰি শাস্ত্ৰ অধ্যয়ন কৰিছিল আৰু তেওঁৰ মনত উদয় হোৱা প্ৰশ্নবোৰৰ উত্তৰ বিচাৰিছিল। কিন্তু তেওঁ ব্যৰ্থ হৈছিল। জৰা ব্যাধি আৰু মৃত্যুৰ পৰা মানুহক মুক্তি দিব পৰা কোনো পথৰ সন্ধান শাস্ত্ৰসমূহত নাছিল। তেওঁৰ মনটো উৎকণ্ঠাৰে আগুৰি ধৰিছিল। ঠিক সেই সন্ধিক্ষণতেই তেওঁৰ পুত্ৰ ৰাহুলৰ জন্ম হৈছিল। নৱজাতকৰ আগমনত সিদ্ধাৰ্থ যদিও সুখী হৈছিল, তথাপিও কোনো অপাৰ্থিৱ শক্তিৰ টানত সিদ্ধাৰ্থ এদিন সংসাৰ ত্যাগ কৰিছিল। অনুমা নদীৰ তীৰৰ পৰাই তেওঁৰ প্ৰকৃত যাত্ৰা আৰম্ভ হৈছিল। সিদ্ধাৰ্থৰ বনগমনে কপিলাবস্তু নিৰ্জন হৈ পৰিছিল। যেন আন্ধাৰৰ লগত যুঁজি যুঁজি পৰাজয় স্বীকাৰ কৰিছে কপিলাবস্তুৱে। পিতৃ মাতৃ দুখত ভাগি পৰিছিল। তেওঁৰ পত্নী গোপা কি নিষ্ঠুৰ বাস্তৱৰ সন্মুখীন হৈছিল। এফালে মাতৃত্বৰ গৌৰৱ, আনফালে স্বামীৰ বনগমন। কি এক যান্ত্ৰণাত ছটফটাইছিল সেই নাৰীয়ে। পুত্ৰ সাৱটি ধৰি তাৰ মাজতেই তেওঁ জীয়াই আছিল। বহু তপস্যাৰ অন্তত উৰুবেলা অৰণ্যৰ শ্বেতঘাটৰ অস্বস্থ বৃক্ষৰ তলত এদিন তাপস গৌতমৰ বৌদ্ধিপ্ৰাপ্ত হ'ল।
এই খবৰ খুব কম সময়ৰ ভিতৰত উৰুবেলা অৰণ্যৰ ওচৰৰ গাঁওসমূহত বিয়পি পৰিল আৰু জাকে জাকে মানুহ তেওঁৰ বাণী শুনিবলৈ আহিল। গৌতমে বুজিলে যে কেৱল বাণীয়েই নহয়, তেওঁৰ মানুহৰ মাজত ধৰ্মচক্ৰ প্ৰৱৰ্তন কৰিব লাগিব। তেওঁ লাভ কৰা পৰম সত্যক মানুহৰ মাজত প্ৰৱৰ্তন কৰিলে। তেওঁ ধৰ্ম প্ৰচাৰৰ বাবে বৌদ্ধ সংঘ প্ৰতিষ্ঠা কৰিলে। দিনে দিনে হাজাৰ হাজাৰ মানুহ সংঘত ভৰ্তি হ'ল। তেওঁ এদিন পিতৃৰাজ্য কপিলাবস্তুলৈ আহিল, কিন্তু পুত্ৰ হিচাপে নহয়, তথাগত হিচাপে। তেওঁ সকলো আত্মীয় স্বজন, পিতৃ-মাতৃ, পুত্ৰ, শেষত পত্নী যশোদাৰ গোপাও সংঘত ভৰ্তি হয়।